নমস্কাৰ আজি হৈছে 25 মে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে যুবত কৰোৱা হৈছে ৰাজ্যবাসীৰ বাবে কেইবাটাও ডাঙৰ খবৰ আৰু জৰুৰী খবৰ হয়বনকল আজি আমাৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ হয়বনকল প্ৰচণ্ড গৰমৰ বাবে শিক্ষামন্ত্ৰীৰ ডাঙৰ ঘোষণা প্ৰচণ্ড গৰমক লৈ শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৰ নিৰ্দেশনা প্ৰতিখন জিলা আয়ুক্তলৈ প্ৰেৰণ কৰিছে ইতিমধ্যে নিৰ্দেশনা গৰমৰ বাবে পাঠদানৰ সময়সূচীক লৈ দিয়া হৈছে নিৰ্দেশনা পাঠদানৰ সময়সূচী আগুৱাবলৈ দিয়া হৈছে এই নিৰ্দেশনা প্ৰাথমিক বিদ্যালয়ৰ পাঠদান 8 বজাৰ পৰা 12 বজালৈ ইমধ্যে ইংৰাজী বিদ্যালয়ৰ পাঠদান 8 বজাৰ পৰা 12:30 বজালৈ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদান 8 বজাৰ পৰা 1 বজালৈ কৰাৰ দিয়া হৈছে ইতিমধ্যে নিৰ্দেশনা 27 মেৰ পৰা কাৰ্যকৰী হ'ব এই নিৰ্দেশনা প্ৰচণ্ড গৰমক লৈ শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৰ নিৰ্দেশনা প্ৰতিখন জিলাৰ আয়ুক্তলৈ প্ৰেৰণ কৰিছে ইতিমধ্যে নিৰ্দেশনা পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এক জৰুৰী খবৰ হয়নগল আগন্তুক 72 ঘণ্টা প্ৰচণ্ড গৰমে দহিব এইবাৰ ৰাজ্য বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে ইতিমধ্যে এলাৰ্ট 5 পৰা 7 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব তাপমাত্ৰা আজিৰ দিনটোত কোন কোন প্ৰান্তত কিমান হ'ব সম্ভাৱ্য তাপমাত্ৰা জানি লওক হুজাইত 39 ডিগ্ৰী সেলসিয়াস নলবাৰীত 38 ডিগ্ৰী সেলসিয়াস যোৰহাটত 37 ডিগ্ৰী সেলসিয়াস নগাঁৱত 38 ডিগ্ৰী সেলসিয়াস গোলাঘাটত 37 ডিগ্ৰী সেলসিয়াস শিলচৰত 38 ডিগ্ৰী সেলসিয়াস কাৰ্বি আলঙত 32 ডিগ্ৰী সেলসিয়াস মাজুলীত 37 ডিগ্ৰী সেলসিয়াস তেজপুৰত 38 ডিগ্ৰী সেলসিয়াস ধুবুৰীত 37 ডিগ্ৰী সেলসিয়াস হিটৱেৰ ফলত মৃত্যু হৈছে বহু লোকৰ ৰাজস্থানত মৃত্যু হৈছে 12 জনৰ কেৰালাত মৃত্যু হৈছে 2 জনৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এক বিশেষ জৰুৰী খবৰ হয়নকল জুবিন গাৰ্গৰ অনুষ্ঠানৰ পৰিৱেশনত বাধা এবাৰ আৰক্ষী প্ৰশাসনৰ ধাৰাপুৰত জুবিন গাৰ্গৰ অনুষ্ঠান পাতিবলৈ অনুমতি নিদিলে এবাৰ আৰক্ষীয়ে পশ্চিম গুৱাহাটী আৰক্ষী আয়ুক্তই বাতিল কৰিলে অনুষ্ঠানৰ অনুমতি আইন শৃংখলাজনিত পৰিস্থিতি দুহাই দিয়ে অনুমতি বাতিল 27 এপ্ৰিলত ধাৰাপুৰত আছিল জুবিন গাৰ্গৰ অনুষ্ঠান